হেল্ল' বন্ধুসকল, মই নিখিলে মোৰ ইউটিউব চেনেল আছামিজ এডুকেশ্যনেল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই 2021 অসমৰ মন্ত্ৰীসকলে কি পদ পালে তাৰ বিষয়ে আলোচনা কৰিম। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, গৃহ, লোক নিৰ্মাণ, পাৰ্চনেল আৰু বিতৰণ নোহোৱা আন বিভাগসমূহ। ৰঞ্জিত কুমাৰ দাস পঞ্চায়ত গ্ৰাম উন্নয়ন, জনস্বাস্থ্য, কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগ। অতুল বৰা কৃষি, পশুপালন, উদ্যান, শস্য, সীমান্ত অঞ্চল উন্নয়ন, অসম চুক্তি ৰূপায়ণ। ইউজি ব্ৰহ্ম হস্ততাঁত, বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ, ভৈয়াম জনজাতি উন্নয়ন। চন্দ্ৰমোহন পাটোৱাৰী পৰিবহণ, উদ্যোগ আৰু বাণিজ্য, স্কিল ডেভেলপমেণ্ট, সংখ্যালঘু উন্নয়ন। পৰিমল শুক্লবৈদ্য বন আৰু পৰিৱেশ, মীন আবকাৰী। কেশৱ মহন্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি। ৰণোজ পেগু শিক্ষামন্ত্ৰী আৰু ভৈয়াম জনজাতি উন্নয়ন। অশোক সিংঘাল গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জলসিঞ্চন। যোগেন মোহন ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাহাৰ অঞ্চল উন্নয়ন, খনি। সঞ্জয় কিষাণ চাহ জনজাতি উন্নয়ন, শ্ৰম আৰু নিয়োগ। অজন্তা নেওগ বিত্ত মন্ত্ৰী আৰু সমাজ কল্যাণ। পীযুষ হাজৰিকা জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা। বিমল বৰা ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি পৰিক্ৰমা। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব।